তো হে গাইজ ওয়েলকাম টু মাই চেনেল। সো বহুত দিন পিছত আজি পুনৰ আপোনালোকৰ মাজলৈ বহুত দিন বিৰতি লৈছোঁ মানে লকডাউনটো জানে কেনে চলি আছে, গুৱাহাটীত যাব পৰা নাই, যদিও গৈছিলোঁ বা তাতে ফচি আছিলোঁ। তো এতিয়া মোৰ কথাটো হ'ল যে মোৰ ছেটআপখিনি মই ঘৰত নাছিল, চ' মই এতিয়া ঘৰত আহিব লগা হৈ গ'ল, সেইকাৰণে মই ভিডিঅ' বনাব পৰা নাই। চ' আজি এতিয়া মই ফাইনেলি মোৰ ছেটআপটো মই সম্পূৰ্ণ কৰিলোঁ। মই এইটো এটা টেষ্টিং টাইপ ভিডিঅ' বনাইছোঁ বা আপোনালোকক এটা ইনফৰমেশ্যন দি আছোঁ যে মই এতিয়াৰ পৰা অনলাইন আহি যাম। চ' সেইকাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছিলোঁ যে আপোনালোকে যদি মোৰ চেনেলটো যদি ভিডিঅ'বিলাক চাই যদি ভাল পাইছিল তেনেহ'লে চেনেলটোত আগতে ছাবস্ক্ৰাইব কৰা আছে। আৰু এতিয়াৰ পৰা মই আপোনালোকে যিখিনি লাগতিয়াল মানে আপোনালোকে ইম্পৰ্টেণ্ট দৰকাৰ আছে, নিউজ হওক বা আপোনালোকে ধৰি লওক কিবা ইনফৰমেশ্যন হওক, আপোনালোকে এইটো চেনেলৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। তো মই আপোনালোকক পুনৰবাৰ জনাম সেইকাৰণে যে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষত ঘণ্টিডাল টিপি দিব। চ' এতিয়া মই আহিছোঁ ফাইনেলি টপিকটো লৈ। চ' আজি মই এতিয়াৰ পৰা মই ৰেগুলাৰ বা কণ্টিনিউ আপোনালোকক ভিডিঅ' দি থাকিবলৈ ট্ৰাই কৰিম, যত্ন কৰিম। চ' যিমানখিনি পাৰোঁ মই আপোনালোকক সহায় কৰিম, আপোনালোকক ঠিক তেনেকৈ মই যেনেকৈ আপোনালোকক সহায় কৰিম তো আপোনালোকৰ ফালৰ পৰা মোক সহায় কৰিব। যে ভিডিঅ'বিলাক চাই যদি আপোনালোকৰ ভাল লাগে তেন্তে চেনেলটোতো ছাবস্ক্ৰাইব কৰি দিব, তাৰ কাষত থকা ঘণ্টিডাল টিপি দিব আৰু লগৰ বন্ধুবিলাকৰ মাজত শ্বেয়াৰ কৰি দিব। চ' এতিয়াৰ পৰা মই কণ্টিনিউ ভিডিঅ'বিলাক দি থাকিম। চ' পুনৰ লগ পাম। চ' নেক্সট ভিডিঅ' এটাত লগ পাই আছোঁ আপোনালোকৰ ডাইৰেক্ট টপিক লৈ আপোনালোকে কেনেকৈ কি কৰিব পাৰিব।